হাই গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। আজি বহুত সোনকালে উঠিলোঁ। এতিয়া টাইম হৈ গ'ল 7:30। এতিয়া ভাবিছোঁ অকণমান ৰানিং কৰোঁগৈ ৰাস্তাত আৰু মৰ্ণিং অকণ কৰোঁগৈ। ঠিক আছে, মোবাইলটো থৈ যাম বাৰু। আৰু এতিয়া ব'লক, এতিয়া ধুনীয়াকৈ মৰ্ণিং ৱাক কৰি আহি গ'লোঁ। এতিয়া ধুনীয়াকৈ গাটো ধুওঁগৈ। বহুত গৰম উঠিছে, মানে বহুত দূৰ খোজকাঢ়িলোঁ। মোবাইলটোতো থৈ গৈছিলোঁ ঘৰতে, মানে অকণ ৰানিঙো কৰিলোঁ, সেইটো কাৰণে এতিয়া বহুত ভাগৰ লাগিছে। এতিয়া ধুনীয়াকৈ যাওঁ, গাটো ধুওঁ, গাটো ধুই লগ পাই আছোঁ। গা পা ধোৱা হৈ গ'ল। এতিয়া টাইম হৈ গ'ল আপোনাৰ 11টা। এতিয়া এনেই আছোঁ ঘৰতে। এতিয়া ধুনীয়াকৈ কিবা এটা খাওঁগৈ, ভোকো লাগিছে তামাম। ব'লক কিবা এটা খাই লওঁ, খাই পেলাই লগ পাই আছোঁ। এতিয়া ধুনীয়াকৈ বাহিৰলৈ ওলাই আহিছিলোঁ। এতিয়া টাইমো হৈ গ'ল 3টা। আৰু এটা মই বহুত ডাঙৰ কথা শুনিলোঁ, মানে কথাটো এতিয়া আপোনালোকক মই কেনেকৈ ক'ম, মানে অকণোৱে মোৰ নিজৰ মাথাই বেয়া হৈ গৈছে। যিজন আমাৰ ভগৱান আছিল, গানৰ ভগৱান আছিল, তেওঁ বোলে এই মুহূৰ্তত বোলে আৰু আমাৰ মাজত নাই। মানে কথাটো মানে ক'বলৈকো বা নিজৰ বহুত কিবা কিবি লাগি আছে যে কথাটো সঁচা নে মিছা। যদি মিছা হ'লে বহুত ভাল আছিল, কিন্তু এতিয়া অফিচিয়েলি হিমন্ত বিশ্ব শৰ্মায়ো ঘোষণা কৰি দিলে আৰু অফিচিয়েলিটো হৈ গ'ল যে তেওঁ আমাৰ মাজত আৰু নাই। বহুত মানে এতিয়ালৈকে বিশ্বাসেই কৰিব পৰা নাই যে কথাটো মিছাই হওক বুলি। আৰু এতিয়া মই একো কথা ক'ব পৰা অৱস্থাত নাই বাৰু। এতিয়া যাওঁ ভিতৰলৈ, মানে ব'লক। মনটো এতিয়া অকণো ভাল লাগি থকা নাই। এতিয়া ঘৰত আছোঁ, কিন্তু থাকিবলৈ মন যোৱা নাই। তাকে ভাবিছোঁ ক'ৰবাত ওলাই যাওঁ, মানে ওলাই গ'লে চৰাই অকণমান মনটো ভাল লাগিব। কিন্তু আপোনালোকক বুজাব পৰা নাই যে কিমান বেয়া লাগিছে। তেওঁ ছিংগাপুৰলৈ গৈছিলে এটা ফেষ্টিভেলৰ কাৰণে। তাত গৈ তেওঁ সাগৰত সাঁতুৰিবলৈ গৈছিল। সাঁতুৰিবলৈ যোৱাৰ ফলত তেওঁ অসুস্থ হৈ পৰিছিল। তাৰপিছত আপোনাৰ চিকিৎসকে লৈ যোৱা হ'ল, ICUত ৰখালে। তাৰপিছত ডাক্তৰে নাই বুলি ক'লে। এতিয়া আমাৰ মাজত নাই নহয়, সদায় আছে। তেওঁ কেতিয়াও আমাৰ মাজত নাই, আমাৰ মাজত সদায় থাকিব। ব'লক এতিয়া অকণমান ওলাই যাওঁ নগাঁও ফালে, ব'লক। নগাঁও পালোহি। নগাঁৱত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দি আছে, ব'লক। ইয়াত আৰু থাকিব নোৱাৰোঁ, বহুত মনটো বেয়া লাগিছে এতিয়া ঘৰত যাম। আহি পাই গ'লোঁ ঘৰত, আৰু মনটো বহুত বেয়া লাগি আছে। বা এতিয়ালৈকে বিশ্বাসেই কৰিব পৰা নাই যে তেওঁ আমাৰ মাজত নাই। আৰু এইটো কেতিয়াও হ'ব নোৱাৰে যে তেওঁ আমাৰ মাজত নাই বুলি কেতিয়াও ভাবিবও নোৱাৰোঁ। আমাৰ মাজত তেওঁ সদায় আছে, আৰু তেওঁ কেতিয়াও মৰাও নাই। আৰু বেছি কথা ক'বলৈ নাযাওঁ, আজিলৈ আপোনালোক এৰিলোঁ। যদি ভাল পাইছে এটা লাইক কৰি দিব, বেলেগ একো নকওঁ বাৰু। বাই।